নমস্কাৰ। বাহিৰত শীত আৰু ভিতৰত কবিতাৰ লৈ পাঠ কৰিব লৈছোঁ শ্ৰদ্ধাৰ কবি নীলমণি ফুকনদেৱৰ কবিতা এজন কবিয়ে কৈছিল। এজন কবিয়ে কৈছিল, যিসকলে কবিতা নপঢ়ে, কবিতা তেওঁলোকৰ কাৰণেই। তেওঁলোকৰ বুকুৰ ঘাঁ আৰু কাঁইট সোমাই থকা আঙুলিবোৰৰ কাৰণে। মৰা আৰু জীয়া মানুহবোৰৰ আৰ্ত আনন্দৰ কাৰণে। আলিবাটেৰে অহৰ্নিশে অহা যোৱা কৰি থকা চিঞৰটোৰ কাৰণে। মৰুভূমিৰ সূৰ্যটোৰ কাৰণে। মৃত্যুৰ অৰ্থ আৰু জীৱনৰ শূন্যতাখিনিৰ কাৰণে। ধ্বংসাৱশেষৰ কালিকা লগা কলা শিলবোৰৰ কাৰণে। ছোৱালীবোৰৰ কামাৰ্ত ওঁঠ দুখনৰ মাজৰ হেঙুলীয়াখিনিৰ কাৰণে। কাঁটাতাৰত পাখি মেলি পৰি থকা হালধীয়া পখিলাবোৰৰ কাৰণে। কীট পতংগ শামুক শেলাই শেলুকবোৰৰ কাৰণে। আবেলিৰ আকাশেদি অকলশৰে উৰি যোৱা চৰাইটোৰ কাৰণে। ৫০০ নিযুত ভোকাতুৰ ৰুগ্ন শিশুৰ মাকবোৰৰ কাৰণে। তেজৰ দৰে জোনটো ৰঙা হৈ পৰাৰ ভয়টোৰ কাৰণে। প্ৰতিটো স্তব্ধ মুহূৰ্তৰ কাৰণে। তেওঁলোকৰ প্ৰেমৰ কাৰণে। চুমা এটাৰ কাৰণে। মাটিৰ মানুহ আকৌ মাটি হ'ব, সেই পুৰণি কথাটোৰ কাৰণে। ধন্যবাদ।